ৰামপুৰ সত্ৰত আজান পীৰ সুবাহী মুক্তাব এই বিষয়টো কোনো সংগতি নাই। ৰামপুৰ সত্ৰ মানে এটা সাংস্কৃতিক অনুষ্ঠান, যি গুৰুজনাৰ গোটেই সংস্কৃতিৰ চৰ্চাৰ পৰা গোটেই বিকাশৰ গোটেই কামখিনি হয়। তাত ক'ত আজান পীৰৰ সুবাহী মুক্তাব তাত দিছে, এইটো আচলতে এটা গৰ্হিত কাম হৈছে। সত্ৰ শব্দটোৰ লগত এই আজান পীৰ, এই মুক্তাব এইবিলাক আহিব নালাগে বিষয়বিলাক। শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ একে গাতে লাগি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিল, মহেন্দ্ৰ কন্দলী সংস্কৃতটোল, সেই জেগাখিনিয়ে নাম হ'ল ৰামপুৰ সত্ৰ। আজি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কেইবাশ বছৰলৈকে তাত সম্পূৰ্ণ তাত ভেটিটো আছিল। অসম আন্দোলন আগলৈকে সংস্কৃতটোলৰ যিটো ভেটি পাঠদান কৰা তেখেতে, সেই জেগাটো আছিল। আজি ৰামপুৰ সত্ৰত মই বহুতবাৰ কৈছোঁ এই কথাটো, অসমৰ ৰাইজক জনাইছোঁ যে ৰামপুৰ সত্ৰত বৰদোৱা থানৰ পৰা 1 কিলোমিটাৰ আঁতৰ, বৰদোৱাৰ সত্ৰৰ পৰা 1 কিলোমিটাৰ, মাত্ৰ বৰদোৱা থানৰ পৰা 1 কিলোমিটাৰ আঁতৰত, তাত ৰাম নাম লোৱা কোনো আজি মানুহ এজন নাই। কিন্তু আচৰিত ঘটনা হ'ল, তেখেতসকলে এনেকুৱা এটা পৰিকল্পনা কৰিছে, ৰামপুৰ সত্ৰ নাম দি এখন চুপাৰী মাদ্ৰাছা খুলিছে। মাদ্ৰাছাখনৰ নাম দিছে আজান পীৰ। এতিয়া ঘটনাটো হ'ল, আজান পীৰৰ লগত আমাৰ কোনো বেয়া পাবলগীয়া কথা নাই, আজান পীৰ নাম হওক, কিন্তু তেখেতসকলে ৰামপুৰ সত্ৰ শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে আমি অত্যন্ত ক্ষুণ্ণ হৈছোঁ। এয়া এটা উচিত তদন্ত হ'ব লাগে। যিকেইজন মানুহে পাতিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা গ্ৰহণ কৰা ৰামপুৰ সত্ৰত, তেখেতসকলক এটা উপযুক্ত শাস্তি দিব লাগে বুলি মই মিডিয়াৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ।